ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। আশা কৰি ভ্লগটো চাই সকলোৱে ভাল পাব। যিহেতু বানপানী বতৰ, ইমান ওলাই যাব পৰা নাই, ঘৰৰ ভিতৰতে আছোঁ। কাপোৰ কানিও শুকুৱাবলৈ ইমান দিগদাৰ হৈছে, তো ভাবিলোঁ মই চিম্পুল কিবা এটা দিবলৈ চেষ্টা কৰিম, লগতে আপোনালোকেও এইদৰে বনাই খাব। চিম্পুল সৰু ৰেচিপি, একেবাৰে সহজ। বানপানীৰ বতৰ যিহেতু ইমান বজাৰ চজাৰ কৰিবলৈ যাবলৈ দিগদাৰ, মই ঘৰতে পোৱা সৰু বস্তু এটা ৰান্ধিবলৈ চেষ্টা কৰিম বলক। আৰু এয়া মই ল'লোঁ গছৰ পৰা ডাইৰেক্ট মই ছিঙি লৈ আহিছোঁ, আমাৰ ৰুমৰ ওচৰতে আছে। মই ধুনীয়াকৈ ছিঙি লৈ আহিলোঁ, এতিয়া ধুই লৈছোঁ ধুনীয়াকৈ চাফা কৰি। ছজিনা পাতৰ গুণাগুণৰ বিষয়ে হয়তো ক'বই নালাগে, সকলোৱে জানে। তথাপিও মই আজি ইয়াৰে ওপৰত এটা থুলমূল সৰু ৰেচিপি বুলি ক'লেও ভুল নহয় বাৰু। বনাই খাব আপোনালোকে এইদৰে। পাতকেইটা সমান সমান জোখত এয়া ধুনীয়াকৈ লৈছোঁ মই। এতিয়া মই ইয়াতে দিম আটা, হালধি, এইখিনি নিমখ মই দিয়ে লৈছোঁ। ইয়াত দি লৈছোঁ ধুনীয়াকৈ পানী দি পেলাই এইখিনি মই মিশ্ৰণটো ধুনীয়াকৈ এনেদৰে বনাই ল'ম। আৰু এয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গ'ল এতিয়া। আৰু মই যিহেতু কিছুমান থলুৱা খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিওঁ, আৰু মানে কেতিয়াবা আমাৰ এনেকুৱা হয় কিছুমান বস্তু হাতত নাথাকে, যোগাৰ নাথাকে, তো মই যিখিনি বস্তু আমাৰ হাতত মানে ডেইলি থাকে, সেই বস্তুখিনিৰ ওপৰত আমি কিছুমান বস্তু সহজে বনাই খাব পাৰোঁ, সেই ওপৰতে মই মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কম খৰচত বা কম সময়ৰ ভিতৰত কিছুমান ৰেচিপি। মই এইখিনি ধুনীয়াকৈ মিশ্ৰণটো হৈ গ'ল, ৰেডি হৈ গ'ল মিশ্ৰণটো। এতিয়া মই এইখিনি ইয়াতে ঢালি দি দিম অলপ অলপকৈ। এইদৰে দি দিছোঁ, আৰু তেলত দিওঁতে হাতেৰে লগাই দিলে হৈ যাব। মই এইদৰে অলপ অলপকৈ দি দিছোঁ এতিয়া। আৰু ইয়াৰে গুণাগুণৰ বিষয়ে আমাক মানে নক'লেও হ'ব বাৰু, সকলোৱে জানে। বহুত ইয়াৰ উপকাৰিতা আছে, ঔষধি গুণ আছে ছজিনা পাতৰ। আৰু ছজিনাটোৰ কথাই ক'ব নালাগে, সেইটো এইদৰে বনাই খাব আপোনালোকেও। ঘৰৰ বাৰীত থাকে সকলোৰে এইবোৰ। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এইখিনি। আৰু এইকেইটা বস্তু অকণমান বান্ধি ল'ব পাৰিলে ভাল আছিলে, কিন্তু বন্ধাৰ সুবিধাটো মোৰ বৰ্তমান নাই, তো এইদৰে দি দিছোঁ। তেলত দিলে মই ধুনীয়াকৈ এইখিনি একলগ কৰি দি দিম বলক। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম, চাই থাকক। এতিয়া মই কেৰাহী এখন লৈ তাত তেল দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ এই মিশ্ৰণটো লগাই ইয়াত দি দিম তাকৈ। গোটেইকেইটা লগাই ল'ম। এয়া দি দিলোঁ, লগতে মই ইয়াত অকণমান লগাই দিম ওপৰত এইদৰে। সেইটো কুমলীয়া পাত হয়, সোনকালে সিজি যাব, বেছি টাইম নালাগে এইটো সিজিবলৈ। এয়া মই দি দিছোঁ ওপৰত। বেছি টাইম নালাগে এইটো বনাবলৈ। এয়া দেখিছে মই লুটিয়াই দিলোঁ, তৎক্ষণাত হৈয়ে গৈছে, বেছি সময়ৰ প্ৰয়োজন নহয়। ৰঙচুৱা হৈ আহিলে, যিহেতু কুমলীয়া পাত হৈয়ে যাব, বেছি টাইমৰ দৰকাৰেই নাই। অকণমান লুটিয়াই দিলোঁ মই। আৰু এয়া মই পাতকেইটা দীঘলকৈ যে দিছিলোঁ, সেইখিনি হৈ গ'ল। আৰু এতিয়া মই দুটামান মানে গোলকৈ দিছোঁ। এইদৰে আপোনালোকে বনাই খাব পাৰে, আপোনালোকৰ ইচ্ছা। খালেই হ'ল, এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। এইটো হৈয়ে যাব, বেছি সময়ৰ প্ৰয়োজন নাই। আৰু এয়া মোৰ ৰেডি হৈ গ'ল ৰেচিপিটো। আপোনালোকে এইদৰে বনাই খাব, বহুত ইজি হয় আৰু হেল্থৰ কাৰণে বহুত ভাল। আজি মই এইখিনি খাম, খিচিৰি বনাইছোঁ, খিচিৰিৰ লগতে খাম। কেতিয়াবা এনেকৈ বনাই খাওঁ মাজে মাজে মন গ'লে। যিহেতু গছজোপা ওচৰতে হয়, মই ডাইৰেক্ট ছিঙি আনোঁ আৰু বনাই দিওঁ। আপোনালোকেও খাব, আৰু ৰেচিপিটো চাই কেনেকুৱা পালে মোক জনাব। থেংক ইউ।